বনসু হৈছে পুৰণা বটলত পুৰণা মদ। কিছুমানে কয় যে পুৰণা মানে বটল নতুন মদ বুলি পেলাই। মই এইটো ক'ব বিচাৰিম যে পুৰণা বটলত পুৰণা মদ। গতিকে বাকী যদি জানিবলগীয়া আছে আপোনালোকে জানিবৰ কাৰণে বনজিত মঞ্জিল ডাঙৰীয়া কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে আপোনালোকে ভালদৰে জানে। তেওঁ কেনেকৈ নেতৃত্ব দিব পাৰে। মই এইটো কথাত ক'ব বিচৰা নাই যে বনচুত থকা সকলোৱে জাতিৰ চেণ্টিমেণ্ট নাই। তাতে কিছুমান ব্যক্তিয়ে জাতিৰ চেণ্টিমেণ্ট লৈ আহিছে, কিন্তু তেওঁলোকে গম পোৱা নাই যে তেওঁলোকক মিছলিড কৰি আছে। সাংবাদিক বন্ধুসকল, BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বত BTC চৰকাৰ অৰ্থাৎ BTR গভৰ্ণমেণ্টখন চলি আছে। আৰু এই যি গভৰ্ণমেণ্টখন চলি আছে, এই গভৰ্ণমেণ্টৰ যি নীতি আদৰ্শ বা তেওঁলোকৰ যি কাৰ্যপন্থা, এই সকলোখিনিত খুব মানে এটা এট্ৰাকশ্যন মোৰ আহিছে আৰু নিশ্চয়কৈ শলাগ ল'ব লাগিব। আপোনালোকে চাব পাৰে যে এই 2 বছৰৰ আগত BTR অৰ্থাৎ BTCৰ পৰিৱেশটো কি আছিলে। গতিকে আপোনালোকে সাংবাদিক হিচাপে বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ লগত আপোনালোকে সন্মুখীন হৈছে। গতিকে প্ৰমোদ বড়োৰ নেতৃত্বাধীন যিটো মানে চৰকাৰ চলি আছে, য'ত নেকি আমি শান্তি আৰু উন্নয়ন দেখিবলৈ পাইছোঁ, ঐক্যতা আমি দেখিবলৈ পাইছোঁ, এই গোটেইখিনি কথা যেতিয়া আমি সামৰি চাওঁ, নিশ্চয়কৈ BTR মানে এটা বহুত ডাঙৰ এটা ষ্টেপত গৈ আছে, য'ত নেকি আমাৰ 32 বা 35 লাখ মানুহ মানে বেনিফিট হৈছে বুলি মই ভাবোঁ। আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব। গণতন্ত্ৰৰ এটা পন্থাটো হৈছে সমালোচনা। আমি নিশ্চয়কৈ ডিবেট, ডিছকাশ্যন আৰু ডিচিশ্যন এইবিলাক নিশ্চয় গণতান্ত্ৰিক দেশত হয়। মই চাইছিলোঁ কি এটা সময়ছোৱাত যে সঁচাকৈ মানুহবিলাক কোৱা ধৰণে BTR গভৰ্ণমেণ্টখন কাম কৰিব পৰা নাই নেকি, এটা সন্দেহ হৈছিলে। কিন্তু যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ অগ্ৰগতি দেখিলোঁ, তেখেতৰ যিটো কাম কৰা ষ্টাইলটো দেখিলোঁ, মই খুব ধুনীয়া মানে কনভিন্স হৈছোঁ। ফাৰ্ষ্ট টাইমত যেতিয়া তেওঁ মানে পাৱাৰত আহিছিলে, যিটো পজিশ্যনত আহিছিলে, এটা সন্দেহ হৈছিলে। যেনেধৰণে বিভিন্ন পলিটিকেল পাৰ্টিছবিলাক এলিগেশ্যন আনি আছিলে, আমাৰ এটা ডাউট হৈছিলে। কিন্তু যেতিয়া মানে একোজ তেখেতে মানে কাম কৰিবলৈ ল'লে, আমাৰ ষ্টুডেণ্টৰ হওক, ৰাইজৰ হওক, যেনেকৈ উন্নয়নমূলক কামবিলাক কৰিবলৈ ল'লে। আৰু এক ডাঙৰ কথাটো হৈছে BTC অৰ্থাৎ BTRত আজি তাৰিখত শান্তি আহিছে, য'ত নেকি আপোনালোকে ভালদৰে আজি নিউজ কৰিব পাৰিছে, আপোনালোকে মুক্তভাৱে সমালোচনা কৰিব পাৰিছে। হাগ্ৰামা মহিলাৰ সময়ত আপোনালোকে তেনেকৈ সমালোচনা কৰিব পাৰিলে হয় নেকি? বা মই ৰংগল বড়ো হাগ্ৰামা মহিলাৰ তেনেকুৱা সমালোচনা কৰিব পাৰিলে হয় নেকি? সেই সময়ত যি সময়ত হাগ্ৰামা মহিলাৰে 17 বছৰ শাসন কৰিলে, সেই সময়ত এইটো পৰিৱেশটো নাছিলে। আজি প্ৰমোদ বড়ো ডাঙৰীয়া আহিছে কাৰণে, গণতান্ত্ৰিক এটা পদ্ধতি আহিছে কাৰণে মানুহবিলাক সমালোচনা কৰিব পাৰিছে। আৰু মই যে তেখেতক সমালোচনা কৰিব পাৰিছোঁ, এইটো বৰ ডাঙৰ কথা। তাৰমানে গণতান্ত্ৰিক ছিষ্টেমটো BTC অৰ্থাৎ BTRত আহিছে। আপোনাক এটাই কথা ক'ম, বনসু হৈছে পুৰণা বটলত পুৰণা মদ। কিছুমানে কয় যে পুৰণা মানে বটল নতুন মদ বুলি পেলাই। মই এইটো ক'ব বিচাৰিম যে পুৰণা বটলত পুৰণা মদ। গতিকে বাকী যদি জানিবলগীয়া আছে আপোনালোকে জানিবৰ কাৰণে বনজিত মঞ্জিল ডাঙৰীয়া কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে আপোনালোকে ভালদৰে জানে। তেওঁ কেনেকৈ নেতৃত্ব দিব পাৰে। মই এইটো কথাত ক'ব বিচৰা নাই যে বনসুত থকা সকলোৱে জাতিৰ চেণ্টিমেণ্ট নাই। তাতে কিছুমান ব্যক্তিয়ে জাতিৰ চেণ্টিমেণ্ট লৈ আহিছে, কিন্তু তেওঁলোকে গম পোৱা নাই যে তেওঁলোকক মিছলিড কৰি আছে। তাৰমানে এইটোৱে ক'ব বিচাৰিম যে কোনোবা ৰাজনীতি স্বাৰ্থৰ কাৰণে তেওঁলোকক মানে ব্যৱহাৰ কৰি আছে। আৰু মই আজিৰ এই প্ৰেছ মিটৰ যোগেদি অনুৰোধ কৰিব বিচাৰিম, যিসকলে ৰাজনীতিৰ স্বাৰ্থত আমাৰ ডেকা ল'ৰাসকলক তেওঁলোকে মিছলিড কৰিব বিচাৰে, জাতিৰ চেণ্টিমেণ্ট লৈ পেলাই তেওঁলোকে চেণ্টিমেণ্টটো থ্ৰ' কৰি পেলাই নিজৰ ৰাজনীতি বেনিফিটৰ কাৰণে কিবা এটা গেম খেলি থাকে, ইয়াৰ পৰা তেওঁলোকে আঁতৰি থকাটো ভাল। আৰু ভৱিষ্যত প্ৰজন্ম আমি মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে আমি চেষ্টা কৰিব লাগে সকলোৱে। ক'ব পাৰি এইটো ইলেকশ্যন কেম্পেইন বৰ হ'ব পাৰে নেকি, এইটো হাগ্ৰামা মহিলাৰে অলপ টাৰ্গেট কৰি আছে। আপোনালোকে সাংবাদিক হিচাপে মোতকৈ ভালদৰে জানিব কথাটো। আৰু যদি বিশেষ জানিবলগীয়া আছে, হাগ্ৰামা মহিলাৰে তেখেতে যেতিয়া বনসু জন্ম হৈছিলে তেখেতে ফুল্লি ছাপোৰ্ট কৰিছিলে। ইভেন সেই সময়ত ৰবিৰাম নাৰ্জাৰী MLA, এতিয়াৰ MLA তেখেতে ছাপোৰ্ট কৰা নাছিলে। তাৰমানে কি বুজা যায়? ইয়াত কাৰোবাৰ নহয় কাৰোবাৰ আছে। থেংক ইউ। 2 বছৰ হ'বলৈ গৈ আছে। অহা 20 তাৰিখত আমাৰ BTR চৰকাৰ 2 বছৰ হ'ব। গতিকে মই আশা কৰিছোঁ যে আমাৰ BTR অঞ্চলত এতিয়া শান্তিৰ পৰিৱেশ এটা আহিছে। আৰু এই 2 বছৰ সময়ত আমাৰ অঞ্চলত কোনো হিংসা বা এটা অপহৰণ আমি শুনিবলৈ পোৱা নাই, দেখিবলৈ পোৱা নাই। সেয়ে মই আমাৰ BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সন্মানীয় ভাৰতৰ প্ৰাইম মিনিষ্টাৰ
নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে BTR বাকীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আহি থকা দিনত আমাৰ চৰকাৰখন আপোনালোকে আশীৰ্বাদ দি থাকক, এই অঞ্চলটো উন্নতি সাধন আমি আনিবলৈ সক্ষম হওক, সকলোৰে मंगल कामना करिसु। धन्यवाद। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो SI निउर'थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा SI निउर'थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।